হে সাধুসক, আমি দুটা কাৰণত অৰ্থ সংগ্ৰহ কৰোঁ। এটা হৈছে প্ৰতিদিন চলিবৰ কাৰণে আৰু এটা হৈছে বিপদৰ সময়। আৰু আমি ভক্তিও আমি দুটা কাৰণতে কৰোঁ। প্ৰথমটো হৈছে কোটি কোটি ঘোৰ অপৰাধনিতে কৰোঁ আমি দুৰাশয়। মানে আমি প্ৰতিদিনেই খোজে প্ৰতি কোটি কোটি ঘোৰ অপৰাধ কৰোঁ। সেই অপৰাধৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে আমি ভক্তি কৰোঁ প্ৰথমতে। দ্বিতীয়তে, আমাৰ যেতিয়া মৃত্যুৰ সময় আহিব, সেই সময়ত যমদূতৰ পৰা বা সেই পৰলোক আৰু ইহলোকৰ পৰা আমি উদ্ধাৰ হ'বৰ কাৰণে আমি ভক্তি কৰোঁ। কাৰণ মৃত্যুৰ সময়ত আমাক সেই নাম ধনেহে উদ্ধাৰ কৰিব। অইন বিষয়ৰ যিবিলাক ধন সেইবিলাকে আমাক উদ্ধাৰ নকৰে। কিন্তু আমি ভক্তি কৰিবলৈ এলাহ কৰোঁ। সেই সাধুসক আপোনাসৱক ভাগৱত জ্ঞান ভক্তি মঞ্চলৈ সেৱা সহকাৰে আদৰণি জনাইছোঁ। হে সাধুসক, আজি মই আপোনাসৱৰ আগত এটি অনুৰোধ কৰোঁ। এই ভক্তিমূলক যি তত্ত্বগধুৰ আলোচনাসমূহ বহু ব্যস্তময় জীৱনত এই কামখিনি আপোনাসৱলৈ আগবঢ়াই থাকোঁ। আপোনাসৱে ছাবস্ক্ৰাইব কৰি আৰু কমেণ্ট বা লাইক কৰি দিলে আমাৰ শ্ৰম সাৰ্থক হোৱা যেন লাগে। আৰু আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বচোন। কৃষ্ণ। আজি আপোনাসৱলৈ নামঘোষা পাঠ আৰু সৰল ব্যাখ্যাৰ 19 নম্বৰ ভাগ পাঠ আগবঢ়াম। আহকচোন আমি শ্ৰৱণ কৰোঁ। কৃষ্ণ। তপ জপ তীৰ্থ বত্ৰ জাগ যোগ যজ্ঞদান কাকো নুহু মৰে মৃত্যু বেলা মৰণতা জনক বেৰি বোলে সবে ৰাম বোলা হেন ৰাম এটি ক্ষণে হেলা ৰাম ৰাম হেন ৰাম এটি ক্ষণে হেলা। হে সাধুসক, এই নামঘোষা জনাই বহুত ডাঙৰ তত্ত্ব কথা আমাৰ মাজলৈ বাৰ্তা দিছে যে আমি জীৱন্ত কালত আমি ঈশ্বৰ সাধনা বা ঈশ্বৰৰ নাম সাধনা বা আমি ভক্তি নকৰোঁ। যেতিয়া আমাৰ মৃত্যু সন্মুখত আহিব, সেই মিয়মান বেলাত তপ জপ তীৰ্থ বধ যাগ যজ্ঞ দান আদি কৰ্ম কৰিব পৰা জানো যাব? আমি সেইকাৰণেই উপদেশী গুৰুৰ ওচৰত আমি শৰণ ভজন লৈ আমি ঈশ্বৰৰ নাম সাধনা কৰিলেহে, যেনেকৈ ভাওনা এখন কৰিবলৈ হ'লে ভাৱৰীয়াসকলে অখৰা কৰোঁতে কৰোঁতে শেষত বৰ অখৰা, তাৰপিছত ভাওনা হয়। যদি অখৰা কৰা নাযায় তেনেহ'লে সেই ভাৱৰীয়াজনে ভাওনাৰ দিনাখন তেওঁ বচন মুখস্থ ক'ব পাৰিবনে? তেওঁ সুন্দৰকৈ ভাও দিব পাৰিবনে? ঠিক তেনেধৰণে আমি প্ৰতিজন ব্যক্তিয়ে আমি পুৱা গধূলি ঈশ্বৰ সেৱা, গুৰু সেৱা, ভকত সেৱা আমাৰ ভাৱ এটা যদি সদায় থাকে, মানে সেই ভাৱতে যদি আমি থাকোঁ, মৃত্যুৰ সময়তো আমাৰ সেই ভাৱতেই আমাৰ মৃত্যু হ'ব। আৰু সেইটো গীতাতো কৈছে যে মৃত্যুৰ সময়ত যদি ঈশ্বৰৰ চিন্তা থাকে, ঈশ্বৰৰ ৰূপ থাকে, ঈশ্বৰৰ নাম থাকে, তেনেহ'লে সেইজন সৎ স্থানলৈ গতি কৰিব। নহ'লে তেওঁ যদি আগতে নাম ধন সাধনা কৰি থৈছে, সেই সাধনা ধনেৰেও তেওঁ পৰলোকত তেওঁ শান্তিৰে বাস কৰিব পাৰিব। যেনে অজামিলৰ সেই কথাটো হৈছে, তেওঁ মৃত্যুৰ মুখত নাৰায়ণ নামটো অহাৰ কাৰণে তেওঁ যমদূতৰ যাতনাৰ পৰা তেওঁ মুক্তি পাইছে। আৰু যিটো কথা আগতো কৈছোঁ, বৈষ্ণৱদূতে তেওঁক বৈকুণ্ঠলৈ লৈ গৈছে। সেইকাৰণে আমাৰ মৃত্যুৰ মুখত তৰিবৰ কাৰণে আৰু পৰলোকৰ কাৰণে কুমাৰ কালৰে পৰা আমি ভক্তি ধৰ্ম কৰিব লাগে। কিন্তু আমি এলাহত আমি ভক্তি নকৰোঁ, আমি ভকতৰ সংগ নলওঁ, সৎসংগ নলওঁ। কিন্তু মৃত্যুৰ সময়ত আমাক বহুসকলে কি কৰে, মৃত্যুমুখী সেই ব্যক্তিজনক বেৰি পেলাই তেওঁক ঈশ্বৰৰ নাম ল'বলৈ কয়। বোলে সবে ৰাম বোলা হেন নাম এটিক্ষণে হেলা। সেইকাৰণে মৃত্যুৰ সময়ত সেই নাম আহিবৰ কাৰণে আমি কুমাৰ কালৰ পৰাই এই ভক্তি ধৰ্ম আচৰণ কৰিলেহে সেই মৃত্যুৰ সময়ত সেই নাম আহিব আৰু তেতিয়াহে আমি তৰিব পাৰিম। কৃষ্ণ। আৰু এটি কথা যে আমাৰ মৃত্যু কেতিয়া হ'ব আমি কোনেও নাজানো।
পৰীক্ষিত ৰজাই গম পাইছিল তেওঁ 7 দিনৰ পিছত মৃত্যু হ'ব। শতাংগ মুনিয়ে গম পাইছিল যে তেওঁ 2 দণ্ডৰ পিছতে মৃত্যু হ'ব। শতাংগ মুনি সেই 2 দণ্ডৰ পিছতে মৃত্যু হ'ব বুলি গম পাই তেওঁ সেই 2 দণ্ডৰ ভিতৰতে তেওঁ ঈশ্বৰ ভক্তি কৰাৰ কাৰণে তেওঁ সস্থানলৈ গতি কৰিছিল। পৰীক্ষিতে গম পাইছিল যে মই 7 দিনৰ পিছতে মৃত্যু হ'ম। সেইকাৰণে তেওঁ এই যিবিলাক বৈদিক কৰ্ম তপ জপ তীৰ্থ বধ যাগ যজ্ঞ দান আদি এই কৰ্মসমূহ তেওঁ কৰা নাই। সমস্ত ঋষি মুনি দেৱ ঋষি ব্ৰহ্ম ঋষি ৰাজ ঋষি ঋষি মুনি সকলোৱে আহি তেওঁক কিন্তু নানা ধৰণৰ উপদেশ দিছে সেই গংগাৰ তীৰত। কিন্তু পৰীক্ষিতে কি কৰা নাই, তপ জপ তীৰ্থবধ এইখিনি কথা তেওঁ মৃত্যুৰ সেই 7 দিনৰ আগত এইখিনি কথা কৰাৰ কথা তেওঁ চিন্তা কৰা নাই। কিন্তু সেই সময়তে শুকদেৱ মহন্ত আহি পেলাই তেওঁক সিদ্ধান্ত দিছে, তোমাৰ এই মিয়মান বেলাত ভাগৱত পাঠ কৰিম, ভাগৱত শুনাম, ভাগৱত শ্ৰৱণ কৰাম। পৰীক্ষিতে সেই কথাটো মানি লৈছে আৰু সেই 7 দিন পৰীক্ষিতে প্ৰশ্ন কৰি গ'ল আৰু শুকদেৱ মহন্তই উত্তৰ দি গ'ল, ভাগৱতৰ কৃষ্ণ কথা কৈ গ'ল। কৃষ্ণ কথা কওঁতে কওঁতে তেওঁ 7 দিন হোৱাৰ লগে লগে মৃত্যুৰ আগে আগে তেওঁ কি হৈছে, তেওঁ জীৱ সস্থানলৈ গতি কৰিছে আৰু সেই সময়তে তক্ষকে তেওঁ ভেলটোতহে আচলতে ফুট মাৰিছে। সেইকাৰণে আমি ভক্তি কৰিব লাগে কৃষ্ণ। পৰলোক সময়ৰ বান্ধৱ হৰিৰ নাম হবৈৰি যিহেতু মৰে এতিক্ষণে কি কাৰণে হেনয় হৰিৰ নাম মলমতি নৰেনো মৰে ৰাম মলমতি নৰেনো মৰে। হে সাধুসক, এই নামঘোষা জনাই জনাব বিচাৰিছে মৃত্যুবেলাত মানুহে পাৰ্থিৱ দেহ এৰি পৰলোকলৈ যোৱাৰ সময়ত সকলো চিন্তা ত্যাগ কৰে। যেতিয়া মৃত্যুৰ গভীৰ যন্ত্ৰণাই মানৱ দেহত জৰ্জৰিত কৰি তোলে, তেতিয়া মানুহে জ্ঞান কৰ্ম আত্মীয় স্বজন ধন সম্পত্তি সকলোৰে চিন্তা এৰি পেলায় আৰু এইবোৰ একোৱেই তেওঁৰ লগত যে নাযায় বুলি জানি বা ৰক্ষা কৰিব নোৱাৰে বুলি জানি হৰি নাম সুমৰিবলৈ চেষ্টা কৰে। কিন্তু সেয়া মানুহজনৰ বৃথা চেষ্টা। কিয়নো যদি কোনো লোকে আগতেই ধন অৰ্জন কৰি সাঁচি ৰখা নাই, বিপদৰ কালত বাকচত ধন বিচাৰিলেই ধন ক'ৰ পৰা পাব? ব্যক্তি এজনৰ সুস্থ অৱস্থাত সচেতন অৱস্থাত হৰি নামক পৰম বান্ধৱ বুলি অতি শ্ৰদ্ধা বা যত্ন সহকাৰে অনুশীলন নকৰে, তেওঁ মৃত্যুকালত সেই নাম বিচাৰিলে জানো পাব? নাপায়। কিয় নাপায়? তেওঁ আগতেই সেইখিনি বস্তু বিচৰা নাছিল বা তেওঁ চৰ্চা কৰা নাছিল। এই ঘোষাত মহাপুৰুষ মাধৱদেৱ পুৰুষে জগতবাসীক জনাইছে আৰু সকীয়াই দিছে যে যদি হৰিনামেই জীৱনৰ অন্তিম কালৰ বন্ধু হয়, তেন্তে মলমতি বা অপবিত্ৰ মনৰ লোকসকলে এতিয়াই অৰ্থাৎ সময় থাকোঁতে সেই পৰম বান্ধৱ হৰিনাম অনুশীলন নকৰে কিয়? সেই সাধুসক আজিলৈ ইমানেই। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। আপোনাসৱে ভিডিঅ'সমূহ শেষলৈকে চোৱাৰ বাবে আপোনাসৱক ধন্যবাদ জনাইছোঁ আৰু সেৱা জনাইছোঁ। কৃষ্ণ।